হে ভগৱান এই চাবনে মোৰ ল'ৰাৰ ৰাখি হাঁহি মানে কান্দিব মোৰ এনেকুৱা হৈছে অৱস্থা দেখিছেনে ৰাখি পিন্ধি হাত ভৰ্তি কি ক'ম আৰু কেনেকুৱা অনুভৱ তোমাৰ ভাল লাগছে গোটেই ক্লাছটোৱে পিন্ধাই দিলা নেকি গোটেই ক্লাছটো বেলেগ ছেকশ্যনৰো পিন্ধাইছে আৰু ক্লাছ 8ৰ বঢ়িয়া সৰু বা সৰুবা পিন্ধাইছে দিয়া 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 নহওক দিয়া হাই ফ্ৰেণ্ডছ আপোনালোক সংগীতাৰ পৰিয়ালৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি ৰক্ষা বন্ধন কাৰণে ৰাতিপুৱাৰ পৰাই কিবা কিবি অকণমান আয়োজন আৰু এয়া দেখিছেনে মোৰ মৰমৰ এজনী আইতা আমি কিন্তু মাই বুলি মাতোঁ এইটো মই দেখোঁ এইটো তুমি আইতা আমি মাই বুলি মাতোঁ সৰুৰ পৰাই যোৱাকালি আহিছিলে মই যোৱাকালি আহি যাব মানে বিচাৰিছিলে মই জোৰ কৰি ৰাখিলোঁ মণিৰ লগত আহিছিলে আৰু কেতিয়া আহিবি ক নাহো দিয়া কাটাপে নাখাম পইচা গৈ ল'ব ইয়াৰ এই কেতিয়াবা আৰু পইচা উলিয়াব আহিলে আহিব মানে মোৰ ঘৰৰ ওচৰতে বেংকটো আৰু পেঞ্চনৰ পইচা পাই পইচা উলিয়াবলৈ আহিলেহে আহিব সেনেকৈ পেঞ্চনৰ পইচা উলিয়াবলৈ আহিলে মই সেইদিনাখন ৰাতি ৰাখি থৈ দিওঁ তেনেকুৱা আৰু কোনদিনা পেঞ্চনৰ পইচা ওলাব আহিলে এনে নাহা আমাৰ তাত আহি ভাল লাগে না ভাল লাগে তোৰ ভাল লাগে ভাল লাগে বয়স হৈছে 80+ কিন্তু এতিয়াও কোনো ধৰণৰ বেমাৰ আজাৰ নাই একো বেমাৰে নাই কেৱল এতিয়া বয়সৰ চাপ পৰিছে বাৰু 80+ হৈছে কিন্তু ধুনীয়া সুস্থ সবল চব কাম নিজে কৰিব পাৰে তেনেকুৱা কাকো আমনি নকৰে অইন দিনাতকৈ আজি অকণমান সোনকালে উঠিলোঁ কাৰণ আজি ৰাখী বন্ধনৰ দিনাখন বাবুৱে পায়স বহুত ভাল পায় তাৰ কাৰণে অকণমান পায়স বনালোঁ দোকানৰ পৰা বাৰু মিঠাইও আনিছোঁ সি অফিচত যাব আহোঁতেই আমাৰ ঘৰত সোমাই গ'ল আৰু তেনেকৈ বহুত ভাল লাগে ৰাতিপুৱাই পুৱাই নিয়মখিনি কৰিলোঁ আপোনালোকে নাভাবিব যে ৰাখীটো পিন্ধায়ে আমি দায়িত্ব পালন কৰিছোঁ তেনেকুৱা নহয় আমাৰ দাদা নাই এটাই ভাইটি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সি যেন সদায় ভালে কুশলে থাকে আৰু তাৰ মনৰ আশাবোৰ যেন পূৰণ হয় বিহু বুলি বিহুৱানখনো দিছোঁ ৰাখী পূৰ্ণিমা বুলি ৰাখীটোও বান্ধিছোঁ ৰাখীটো যে এতিয়া বান্ধিছোঁ তেনেকুৱা নহয় আমি তাক ৰাখী আগৰ পৰাই বান্ধোঁ মানে সৰুৰ পৰাই বান্ধোঁ আৰু মনটো বহুত বেছি ভাল লাগি যায়গৈ এই সময়কণৰ বাবে আমি ৰৈ থাকোঁ এই পূৰ্ণিমাটো বিশেষ আমাৰ বাবে তেনেকুৱা আৰু ভাই ভনীৰ মৰমবোৰ সদায় এনেকৈয়ে অটুট থাকক মই সি ভালপোৱা বস্তু ৰাতিপুৱাই পুৱাই বনাই ৰাখিছিলোঁ পুৰি ভাল পায় মুগৰ তৰকা আৰু তাক তেনেকৈ খুৱাই পঠিয়াই দিলোঁ এয়া ৰাতিপুৱা ৰাখী পিন্ধোৱা হোৱা নাছিলে ইহঁতৰ মানে দুটা স্কুলত গুচি গ'ল আৰু দুটা স্কুলৰ পৰা আহি মানুহ চাই দিয়া ওপৰ ফালে চাউলি দেখিছেনে ৰাখী পূৰা ভৰ্তি হাত কিছুমান সম্পৰ্কই জীৱনটো জীপাল কৰি তোলে তাৰ ভিতৰত ভাই ভনীৰ সম্পৰ্কটো বিশেষ সদায় যেন ইহঁত কুশলে থাকে আমি এইটোৱে কামনা কৰোঁ আমাৰ ঘৰখনত 5টা ল'ৰা ছোৱালী গোটেইকেইটাক যেন ভগৱানে ভালে কুশলে ৰাখক এই দেখিছেনে কণমানিকেইটা কেনেকুৱা মিলা প্ৰীতি সিহঁতৰ আৰু থিয়ৰ মিলা প্ৰীতি থিয়ৰ কাজিয়া তেনেকুৱা ভাল পাইছে এই দুটা ওপৰত দেখি দিবি ফটো তেনেকৈ টানি নিবি ওপৰত দেখি কাণত তৰি কাণুক ক'ত মাৰিলে কাণুক চাবা দে কিবা উঠি আছে দে কাণুৰ এইবোৰ বাহঁতৰ নিপিনে পাৰ নহয় খোৱাতে দিয়া চাওঁ মোক চাব দিয়াচোন চাওঁ তোমাৰ ৰাখীটো দেখুৱাই দিয়া কাণু কেনেকুৱা লাগিছে
কাণুক লাহেকে আইঅ গম পাইছা লাগে কান্দিব নাই কৰা এবাৰ ৰাখি এটা পিনাই দিছা এতে খুলেছো না দে আৰু পূজাৰ তুমি কোনে পিন্ধাই দিলে তোমাক ৰাখি ধৰা ধৰা দে ৰাখিটো দিয়া অ পূজা দিয়া 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 কাণু চাই দিয়া কানো দিয়া মিঠাই এটা খাই দিও এই ৰ মিঠাই চাই খাব দে গোটেইটো দিয়া খুলিব নালাগে বোলে অ পূজা আমাকো দিবানে মিঠাই দিয়া চবকে এটা খাব দিয়া দিয়া মোক দিয়া সেইটো পূজা পাক দিয়া ধুনীয়াকৈ দিয়া কোৱা পূজা পা লোৱা তোমালোকে যে আজি যে ৰাখি পিন্ধিলা ৰাখি পিন্ধালে আৰু মাৰামাৰি কৰিবানে কাজিয়া কৰিবানে নকৰা পূজা মাৰামাৰি কৰিবানে কাণু মাৰামাৰি কৰিবা পাপু মাৰামাৰি নকৰা আৰু ইহঁতে বোলে আৰু মাৰামাৰি নকৰে দে বেছি সময় নাই ৰ'বা আধা ঘণ্টামান পিছতে আৰম্ভ হ'ব বাৰু আজিৰ দিনটো গ'লেই ভালে ভালে আজিলৈ ইমানেই বাই বাই